গোলাঘাটৰ ৰতনপুৰত তছনছ আইতাৰ বাসগৃহ হৃদয়বানে সাজি দিলে বাসগৃহ। গোলাঘাট বিধানসভা সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৰতনপুৰ গাঁৱৰ এগৰাকী অশীতিপৰ আইতা অকলশৰে থাকে। অলপতে অহা এজাক বতাহ ধুমুহাই আইতাৰ বজাটো তছনছ কৰে। এজাক বৰষুণ আহিলে অশীতিপৰ বৃদ্ধাগৰাকীৰ দিনত কিংবা ৰাতি থাকিব নোৱাৰে, শুব নোৱাৰে। সৰু জুপুৰিটোত বহু কষ্টৰে জীৱন নিৰ্বাহ কৰা আইতাৰ ধুমুহাত তছনছ জুপুৰিটো স্থানীয় কেইজনমান হৃদয়বান লোকে সাজি দিছে। হৃদয়বান লোক কেইজনৰ মহানুভৱতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে অলেখ দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰা আইতাগৰাকীয়ে চৰকাৰৰ পৰা এটি চৰকাৰী ঘৰ আৰু কিছু আৰ্থিক সাহায্য বৰ আশা কৰিছে। ৰিপৰ্ট নিউজ ডেস্ক দৈনিক টাইম। মই অকলে থাকোঁ, ৰাইজক মাতি ঘৰটো ভাগিলে সাহায্য কৰি দিছেহি। মোক সহায় কৰিলে মই ভাল পাওঁ।